নমস্কাৰ নমস্কাৰ। মোৰ ইউটিউব চেনেল জেকে মানস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ আমাৰ একৰখন ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থান নুমলীগড় স্থিত ৰংমং সত্ৰলৈ, আৰু লগত ওলাইছে আমাৰ মৰমৰ খুৰা লগত দেখিছে শংখ চংখ লৈ লৈছোঁ আৰু প্ৰগ্ৰেম আছে আৰু বেগতেও কাপোৰ লৈ লৈছোঁ। তাৰপিছত আজি ওলাইছোঁ আমাৰ লগৰ সংগীবৃন্দসকল ওলাইছে, আৰু ব'লক আমাৰ একৰখন ভাগৱতী সমাজৰ ৰংমং সত্ৰলৈ যাওঁ। পথ অতিক্ৰম কৰাৰ পিছত আহি পালোহি ৰংমং সত্ৰ, আৰু এতিয়া ইয়াৰ কাপোৰ চেঞ্জ কৰি দাদালকে ধুতি গামোচা ধুনীয়াকৈ পিন্ধি মেলি সত্ৰৰ ভিতৰলৈ যাম। সত্ৰৰ ভিতৰলৈ গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া ভিতৰলৈ যাওঁ। চিৰা চোলা পিন্ধি ল'লোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ। ব'লক ভিতৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া কি আছে আপোনালোকক দেখুৱাব বিচাৰিম, আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আজি আমাৰ পৰম সৌভাগ্য আহি পাই আমাৰ একশৰণ ভাগৱতী সমাজৰ গুৰি ধৰোঁতা তথা আমাৰ গুৰু আচাৰ্য দেহেশ্বৰ বৰাবাপক দৰ্শন পালোঁ। আহি পাই তেওঁৰ দৰ্শন পাই আমি নথৈ আনন্দিত হৈছোঁ। সৌৱা দেখিছে আপোনালোকে, কাষতে আছে সত্ৰৰ মূল দুৱাৰ, আৰু আপোনালোকক সত্ৰৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰি জনাব। ব'লক এতিয়া সত্ৰৰ ভিতৰৰ ভাগলৈ সোমাই যাওঁ। কৃষ্ণ 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 কৃষ্ণ। এয়া আপোনালোকে দেখিছে ভক্তৰ প্ৰাণ বৈষ্ণৱসকলে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আছে, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সত্ৰৰ ভিতৰৰ ভাগ সম্পূৰ্ণৰূপে দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। সন্ধ্যা হোৱাৰ লগে লগে সমূহ ভকত বৈষ্ণৱ তথা মাতৃসকলে নিজৰ মনৰ কামনা পূৰণৰ হেতু প্ৰভু ভগৱন্তৰ ওচৰত বন্তি জ্বলাইছে, আপোনালোকে দেখিছে। আৰু খন্তেক সময়ৰ পাছতে নাম আৰু গুণমালা কীৰ্তন হ'ব। তাৰে দুটামান দৃশ্য চমুকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া সন্ধ্যা প্ৰসংগৰ নাম লৈ আছে। এয়া হৈছে গুণমালা কীৰ্তন।
গুণমালা কীৰ্তনৰ পাছতেই ভক্তৰ প্ৰাণ বৈষ্ণৱসকলে ওৰে ৰাতি অৰ্থাৎ পুৱালৈকে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।